এভৰিৱান নমস্কাৰ মই ৰীতাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক বহুত ভালে আছে মোৰো ভাল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ হোম ৰেমেডি এটা হেয়াৰ পেক যেটো মই বহু বছৰ আগৰ পৰা ইউজ কৰি আছোঁ আৰু বহুত ভাল ৰিজাল্ট পাই আছোঁ সো আপোনালোকৰ লগত মই শেয়াৰ কৰিব মন গ'ল কাৰণে শেয়াৰ কৰিলোঁ তাৰ বাবে মই লৈছোঁ এয়া দেখিছে জবা ফুলৰ এই ৰেমেডিটো মই কেনেকৈ প্ৰস্তুত কৰোঁ সেয়া আপোনালোকৰ লগত শেয়াৰ কৰিম প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব এই হেয়াৰ পেকটো সেইসকল ব্যক্তিৰ কাৰণে যাৰ খুব বেছি চুলি হৰিছে চুলিখিনি বহুত পাতল হয় আৰু উফিৰ সমস্যা হৈ আছে তেওঁলোকে এই পেকটো লগাই বহুত বেছি ভাল ৰিজাল্ট পাব বুলি মই ভাবোঁ যেহেতু মই ৰিজাল্টটো পাই আছোঁ তো আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ এয়া জবা ফুল কেইপাহমান মই লৈ লৈছোঁ ভালকৈ ধুই মেলি আৰু মই ইয়াত 20 পৰা 25 খিলা জবা ফুল লৈ লৈছোঁ আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি লৈ ল'ব নিজৰ চুলিৰ লেংথ অনুসৰি মোৰ যেহেতু চুলিৰ লেংথটো অলপমান দীঘল হয় সো মই ইমানখিনি ফুল লৈ লৈছোঁ আৰু লগতে অলপমান মই এল'ভেৰা জেল ইউজ কৰিছোঁ এইটো বায়' অৰ্গেনিকৰ হয় এইটো মই অনলাইন বাই কৰিছিলোঁ বহুত বেছি ভাল হয় আৰু আপোনালোকে যদি ঘৰত আছে এল'ভেৰা গছ তাৰ পৰা আপোনালোকে এল'ভেৰা জেলটো উলিয়াই লৈ ল'ব পাৰে মোৰ যিহেতু এল'ভেৰা গছজোপা সৰু হৈ আছে চ' মই এইটোৱে ইউজ কৰিছোঁ লগতে অলপমান পানী দি মই ইয়াৰ পেষ্টটো বনাই ল'লোঁ আৰু আপোনালোকে দেখিব পাৰিছে চাগে মই মিক্সি জাৰটো পৰা এনেকৈ উলিয়াই আছোঁ আৰু কালাৰটো চাওকচোন বহুত ধুনীয়া এটা কালাৰ হয় এই পেকটোত আপোনালোকে নাৰিকল তেল আৰু ভিটামিন ই কেপচুলো এড কৰিব পাৰে কিন্তু মই আজি কৰা নাই চ' আপোনালোকে যদি ইউজ কৰে কৰিব পাৰিব তেনেকৈও এয়া পেকটো লগাবৰ বাবে মই চুলিখিনি দুটা পাৰ্টত এনেকৈ ভাগ কৰি লৈছোঁ আৰু এটা পাৰ্টত মই ক্লাছাৰ দি থ'ম আৰু আনটো পাৰ্টত মই একেবাৰে গুৰিৰ পৰা আগলৈকে ভালকৈ লগাম পেকটো আপোনালোকেও এনেকৈ ইউজ কৰিব আৰু আপোনালোকে দেখিছেনে বাৰু এতিয়া মই গুৰিৰ পৰা আগলৈকে ভালকৈ এনেকৈ পেকটো লগাই লৈছোঁ আৰু আপোনালোকে বাৰু জানেনে জবা ফুলত ভিটামিন চি পোৱা যায় আৰু লগতে পোৱা যায় এমিনো এচিড যি চুলিখিনি নাৰিছ তথা মিহি কৰাত বহুত বেছি আমাক হেল্প কৰে চ' আপোনালোকেও ইউজ কৰি চাব এই পেকটো যদি আপোনালোকে ইউজ কৰা নাই ডেফিনেটলি ইয়াৰ পৰা আপোনালোকে ভাল ৰিজাল্টেই পাব বুলি মই ভাবোঁ যদি আপোনালোকে চুলিৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে ইয়াৰ পৰা নিশ্চয় উপশম পাব Living life every day. আৰু এয়া মোৰ পেকটো লগোৱা হৈ গৈছে আধা ঘণ্টামান ৰখি ধুনীয়াকৈ ধুই দিমগৈ চুলিখিনি তাৰপিছত আপোনালোকৰ ৰিজাল্টটো দেখাই আছোঁ চুলিখিনি মানে অকল পানী দি ধুলে হ'ব বেলেগ চেম্পু টেম্পু কৰি ইউজ নকৰোঁ মই আপোনালোকেও তেনেকৈ অকল পানী দি ধুব আৰু এইখিনি চুলিখিনি মই ৱাছ কৰি মেলি আহিলোঁ সেয়া চাওক আপোনালোকৰ ৰিজাল্ট চুলি সৰা চুলি ফটা লগতে উফিৰ সমস্যাও এই পেকটোৱে যথেষ্ট দূৰ কৰে লগতে নতুনকৈ চুলি গজাটো ই যথেষ্ট হেল্প কৰে আৰু লগতে একোচা চিল্কি এণ্ড চাইনি হেয়াৰো আপুনি লাভ কৰিব পাৰিব আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে মই ৰীতাশ্ৰী আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ থাকক লাভ ইউ অল